তো গাইজ আজি হ'ল আমাৰ কলেজত নৱগত আদৰণি সভা। তো বলক আজি আপোনালোকক সম্পূৰ্ণ নৱগত আদৰণি সভা দেখুৱাম আমাৰ ঢিং মহাবিদ্যালয়ত কেনেকৈ হয়। তো বলক বাপু আছে মোৰ লগত, বল আজি কি এনজয় হ'ব পৰা ন। এতিয়া আমাৰ গেটখন পাই গ'লো, এইটো হ'ল আমাৰ কলেজৰ গেটখন আৰু গুলজাৰ হল জকি আছে আৰু আই কাৰ্ড দেখুৱাই সোমাব লাগিব, বাহিৰা ষ্টুডেণ্ট এলাও নাই, হয় নে নহয়? কি ক কি কবি তই? কি কম মানে আমি আর এবার নবগত আধুনিক আদিত নবগত আধুনিক ডিম মহাবিদ্যালয়ের দুদিনের প্রোগ্রাম খুব ভালে ভালে গৈ আছে। আজি আমার সাংস্কৃতিক অনুষ্ঠান আছে, ইলিয়াস ব্লগৰ জৰিয়তে আপোনালোক সবকে নিমন্ত্ৰণ জনাইছো, সবে আহিব, দীপলিনা বা আহিব, বহুত ভাল লাগিব। ঠিক আছে, সি হ'ল আমাৰ কলেজৰ গেম সেক্ৰেটাৰী। এইপিনে আছে নিপুদা, আই কাৰ্ড নহ'লে সোমাব নিদিয়ে, তো আপোনালোক দেখাই দিছোঁ প্ৰথমে। ঠিক আছে, এইটো আমাৰ কলেজত ভাল, কাৰণ কাজিয়াৰ কাৰণে বাহিৰা ষ্টুডেণ্ট আমাৰ কলেজত এলাও নকৰে, তো এইটো ভাল। আৰু গাইছ আপোনালোকক ক'লোৱে অলৰেডি যে দীপলিনা বা আহিব। তো বলক আজি আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ দীপলিনা বাৰ ছং আৰু নৃত্য পৰিৱেশন সকলোখিনি আপোনালোকে দেখা পাব আমাৰ এইটো চেনেলৰ জৰিয়তে। তো বলক সম্পূৰ্ণ চাই থাকিব ভিডিঅ'টো। আৰু গাইছ এতিয়া বেজ ল'লো, বেজটো লগাই দে। এইপিনে সিও লগাই ল'লো আৰু এতিয়া মোক লগাই দিব, লগাই দে। লাইব্ৰেৰীৰ পৰা দিছে এতিয়া যিহেতু। এইপিনে আমাৰ এক্স কালচাৰেল ছেক্ৰেটাৰী আছে, কি ক'বা এবাৰ? এইবাৰ মানে যোৱাবাৰতকে এবাৰ বহুত 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 বেটাৰ হৈ আছে। এতিয়া বলক আমাৰ ফ্ৰেচাৰ্ছৰ কাৰণে যে ষ্টেজখন বনোৱা হৈছে এইখন আপোনালোকক দেখুৱাও। এয়া চাওক, বক্স টক্স ৰেডি কৰি আছে চব। এ জাইল, কি কৰি আছা তুমি? সম্পূৰ্ণ দায়িত্ব তাৰ, যিহেতু কালচাৰেল ছেক্ৰেটাৰী তোমাৰ ভালকে চলাই যোৱা। কেনেকুৱা হ'ব বুলি আশা কৰিছা? কেনেকুৱা মানে এইবাৰৰ নিচিনা ফ্ৰেচাৰ্ছ ঢিংকলত আজিলৈকে হোৱা নাই, মোৰ দিনতে হৈছে আৰু। হয় বোলো, ঠিক আছে বাৰু, থেংক ইউ। চাব পাৰে একদম আমাৰ ঢিং মহাবিদ্যালয়ৰ ফ্ৰেচাৰ। আমাৰ কলেজত বোলো আজিকালি মুকুতাও পায়, এইবোৰ অৰিজিনেল হয় নে মুকুতা? এ চাওক গাইছ, অৰিজিনেল হয়। হা, প্ৰাইচ কিমান এইবোৰ? प्राइस है तो 80 रुपीस पर कैरेट। আচ্ছা, तो 50 रुपीस पर कैरेट। আচ্ছা, এটা তো আমি 20 টাকাকে কাম করে দিলাম। এইবোৰ একদম ৰিয়েল হয়, সমুদ্ৰৰ পৰা তোলা হয় এইখিনি। আৰু এইপিনে চাওক, বেগ বনাই দিছে নিজে হাতে কৰি। আৰু এইপিনে চাওক, আৰু এইখিনি ড্ৰাগন এইটো হয় চাওক। এতিয়া আমাৰ কলেজৰে ষ্টুডেণ্টসকলে ইয়াত নাচিছে, গাইছে আৰু লগতে আমিও নাচিছোঁ, কাৰণ আজিৰ দিনটোত ফূৰ্তি নকৰিলে কেতিয়া কৰিম, হয় নে নহয় গাইছ কওকচোন? আৰু গাইছ আনোৱাৰে বস্তু এটা আনি দিলে মোক। এইপিনে চোৱা, দেখুৱাই দিয়া বস্তুটো। দীপলিনাক দিবৰ কাৰণে এইটো বস্তু আনি দিছে আনোৱাৰে। এইটো আনোৱাৰে দিছে মোক পাৰ্চনেলি। গাইছ ফাইনেলি দীপলিনা বা আমাৰ কলেজত আহি পালেহি। এইপিনে চাব পাৰে কিমান ভিৰ হ'ল, একদম চাওক, ছবি আহি আছে। এয়া চাব পাৰে দীপলিনা বা আহি পালেহি। বলক এতিয়া দীপলিনা বাৰ লগত অলপ টাইম কথা পাতি আহো, কেনেকুৱা লাগে। নমস্কাৰ, আপোনাৰ কাৰণে বহুত এক্সাইটেড হৈ আছো, বহুত দিন ধৰি আপুনি আহিব আৰু আমাৰ কলেজলৈ ৱেলকাম। ধন্যবাদ, থ্যাংক ইউ, ভাল লাগিব। কিবা কৈ দিয়ক আমাৰ অডিয়েঞ্চক, যিহেতু অসম বাহিৰ ৰাজ্য আপোনাক চাই আছে, আমাৰ কলেজত আহিছে, বহুত আগৰ পৰাই আছে জানে, লাখ লাখ মানুহে চাইছে মোৰ ৰিলছত, সিহঁতে অপেক্ষাত আছে যে দীপলিনা বাৰ লগত তুমি কেতিয়া লগ কৰিবা। ফাইনেলি গাইছ আজি লগ পাই গ'লো দীপলিনা বাক। তো আপোনাৰ কাৰণে পাৰ্চেলি মোৰ ফালৰ পৰা এটা গিফ্টো ৰাখিছোঁ। এতিয়া তলত আছে, আপোনাক দি আছোঁ। ওকে, থ্যাংক ইউ সো মাচ। খুব ভাল লাগিছে ঢিং কলেজলৈ ফাৰ্ষ্ট টাইম আহিছোঁ আৰু যেটো এনাৰ্জিত সোমাইছোঁ আজি, এন্ট্ৰি ৱাজ ফেণ্টাষ্টিক। গতিকে মই বহুত বেছি মানে আমাৰ কলেজত আহিলে সকলোৱে সন্মান পাব, একদম বহুত বেছি মোৰ ফালৰ পৰা একদম বি কইল। ধন্যবাদ, থ্যাংক ইউ। গাইজ বাৰ লগত এতিয়া বহুতখিনি কথা পাতিলো আৰু এতিয়া গৈ আছো বাৰ কাৰণে কিবা এটা আনিবৰ কাৰণে। এই তাত ষ্টেজ আছে, এইপিনে যাব, সেইকাৰণে চবে লাইন পাতি শাৰী পাতি আছে। ফাইনেলি দীপলিনা বা আমাৰ কলেজৰ ষ্টেজত উঠি গ'ল আৰু এইপিনে পাৰফৰ্মেঞ্চ চলাই আছে। আৰু চাওক সকলোৱে কিমান আনন্দ কৰি আছে, ফূৰ্তি কৰি আছে, নাচি আছে। চাওক একদম ধুনীয়া কণ্ঠত সকলোৱে মুগ্ধ হৈ পৰিছে, চাব পাৰে একদম ধুনীয়াকৈ। আৰু গাইছ মই এটা বুকেট আনিছিলোঁ দীপলিনা বাৰ কাৰণে, বলক এতিয়া গৈ দি থৈ আহোঁ। চাওক দীপলিনা বাৰ ৰিয়েকশ্যনটো কেনেকুৱা হয়। তো বলক এতিয়া গৈ আছোঁ, চাব পাৰে একদম দীপলিনা বাক দি দিলোঁ ধুনীয়াকৈ। ৱাও, মোৰ ফিলিংছটো কি ক'ম আপোনালোকক বুজাব নোৱাৰি। আৰু গাইছ দীপলিনা বা এতিয়া গান গাই আছোঁ আৰু আমি পূৰা নাচি আছোঁ, চাব পৰা পূৰা ফূৰ্তি কৰি আছোঁ। যিহেতু ফ্ৰেচাৰ্ছত আমি নাচিলে নহয় একেবাৰে, হয় নে নহয় গাইজ কমেণ্টত জনাবচোন। ফ্ৰেচাৰ্ছ মানে হ'ল এনজয়, হয় নে নহয় গাইজ কমেণ্ট কৰি জনাব। আৰু এতিয়া দীপলিনা বা গৈ আছে বেক টু হোম, যিহেতু পাৰফৰ্মেঞ্চ কৰা হৈ গ'ল, 1 ঘণ্টা পাৰফৰ্মেঞ্চ কৰিছে। আৰু এইপিনে আমি অলপ আগুৱাই দি থৈ আহিছোঁ। আৰু গাইজ লাষ্টত এটা কিবা এটা কৈ দিছোঁ দীপলিনা বাক, আপোনালোকে চাওক। এক ছেকেণ্ড, কেনেকুৱা লাগিছে?
গাইজ প্ৰতি বছৰে ধেমালি কৰোঁ তো আজিও এবাৰ ধেমালি কৰি আই লাভ ইউ কৈ দিলোঁ মেমক আৰু এইখিনি মানে এণ্টাৰটেইনমেণ্ট কাৰণে কৈছোঁ আৰু আজিৰ ব্লগটো ইমানেই আছিল ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা এটা যদি ভুল কৈছোঁ নিজৰ ভাইটি হিচাপে ক্ষমা কৰি দিব তো গাইজ লগ পাই আছোঁ আৰু এটা নতুন ব্লগত তো আজিলৈ বাই লাভ ইউ ছ' মাছ এভৰিৱান